হয়, এই দুপৰীয়া বজাৰৰ পৰা আহি থাকোঁতে বহুত মাছ সাৰি থকা দেখা পালোঁ। তাকে লগৰ মিণ্টুক কৈ জাল এখন এৰেঞ্জ কৰি আনি পেলাই ইয়াতে মাছ মাৰিবলৈ আহিলোঁ। দেখিছোঁ এইটো দেখোন আমাৰ এতিয়া অসমত গোটেই তলপাৰ লগাই থকা টাইগাৰ ফিছটো। এইটো কোনোবা দুষ্ট সংক্ৰান্ত নিশ্চয় পেলাই যোৱা বুলি পেলাই সন্দেহ কৰি পেলাই আপোনালোকক জনালোঁ। চ' এতিয়া কিবাকৈ ৰাইজে মিলি পেলাই আমি অলপমান উঠাইছোঁ। বাকীখিনি উঠোৱাৰ কিবা বন্দোবস্ত আমি নিশ্চয় কৰিব লাগিব আৰু। এইটো বেগা নদীৰ আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা পথ, ৱাৰ্ড নম্বৰ 2, 2 নম্বৰ ৱাৰ্ডৰ শেষ সীমাটোৱে পৰে আৰু এইটো পাৰত থাকোঁতে হাতেদিয়ে উঠালোঁ আমি এইখিনি যিখিনি মাছ আমি উঠাইছোঁ বৰ্তমান। এতিয়া নদীৰ ভিতৰতো আছে, সেইখিনি জাল মাৰি উঠাবলৈ চেষ্টা কৰা নাই আৰু আমি এতিয়া। আকৌ এইটো মাছ যিহেতু জাল চাল ফাটি যোৱাৰ চান্স থাকে, বাঁহ চাহ বহুত আছে, এতিয়া এইটো কোনো নাখায় কাৰণে সিহঁতে জাল নামাৰোঁ বুলি পেলাই ক'লে। তথাপিতো হাতেদি যিখিনি আমি পাৰোঁ সেইখিনি আমি উঠাই আছোঁ বাৰু এতিয়া বৰ্তমান। হয়, নিশ্চয় এনেকুৱা নিচিনা কাম কৰিলে বেয়া লাগে দিয়কচোন। যদি কোনোবা জনা শুনা ব্যক্তিয়ে কৰিছে, আমাৰ কোনোবা নিজৰে মানুহ হ'ব, যদি তেনেকুৱা কৰিছে আগলৈ যাতে নকৰে আৰু কিবা প্ৰকাৰে এই মাছখিনি উলিয়াই পেলাই নদীখন চাফা কৰিবৰ কাৰণে মই নিশ্চয় আহ্বান জনাম। এইটো মই জানাত এই আমাৰ থলুৱা যিমানখিনি মাছ আছে তাৰ পোনা আৰু কণী খাই শেষ কৰিব, আৰু যোনখিনি ঠাইত বসবাস কৰে অন্য মাছ আৰু থাকিবলৈ নিদিয়ে বুলি মই যিমানখিনি পাইছোঁ আৰু পঢ়িছোঁ। নাই, আজি বৰ্তমান এতিয়া আপোনাৰ 2টা-2:30 বজাত মই দেখা পাইছিলোঁ।